নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নিয়োগ আছাম চেনেললৈ স্বাগতম জনাইছোঁ। আমি এই চেনেলটোত অসমৰ সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ আপোনালোকলৈ আগবঢ়াই যাম। সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আছাম চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটি টিপি দিয়ক। বলক আমি আজিৰ ভিডিঅ'টো চাই লওঁ। আজি আমি এইটো চাওঁ যে আমি আমাৰ বৰ্তমান যিহেতু পৰীক্ষাবিলাক OMR চিটতে পাতে, এই OMR চিটখন আমি কেনেদৰে আমি শুদ্ধভাৱে ফিল আপ কৰিব পাৰোঁ তাৰ সেইটো চাই লওঁ বলক। তেনেহ'লে বলক বন্ধু বান্ধৱীসকল আমি চাওঁ যে OMR চিটখন আমি কেনেদৰে শুদ্ধভাৱে ফিল আপ কৰিব পাৰোঁ। চাওক, এইখন হৈছে এখন ডেমো OMR চিট আৰু সাধাৰণতে পৰীক্ষাবিলাকত আমাৰ এনে ধৰণৰ OMR চিটে আমি দেখিবলৈ পাওঁ। চাওক, ইয়াত আপোনাৰ প্ৰথমে আপুনি যেতিয়া OMR চিটখন পাব তেতিয়া আপুনি এই ইনষ্ট্ৰাকশ্যন কেইটা ভালদৰে পঢ়ি ল'ব। এইটো চাওক, ইনষ্ট্ৰাকশ্যনছ টু দি কেণ্ডিডেট। চাওক, এই ইনষ্ট্ৰাকশ্যন কেইটা ভালদৰে পঢ়ি ল'ব। এই ইনষ্ট্ৰাকশ্যন কেইটাত লিখা আছে যে আপুনি এই OMR চিটখন কোনো ভাঁজ নিদিব আৰু ইয়াত আপোনাৰ কি পেনে লিখিব লাগে সেইটো আপোনাক মেনশ্যন কৰি দিয়া থাকে। ইয়াত আপোনাৰ ব্লেক বল পেনে লিখিবলৈ কৈছে আৰু যিটো আপুনি ইয়াত যিহেতু OMR চিটত আপুনি চাৰ্কল দিব লাগিব আৰু এই চাৰ্কলটো দিওঁতে আপুনি শুদ্ধভাৱে দিব লাগিব। ইয়াত কোনো ৰাইট চিন বা গোলটো মাজত দি চাৰ্কলটো মাজত অলপ জেগা থৈ তেনেদৰে দিলে নহ'ব। আৰু ইয়াত আপোনাৰ ষ্ট্ৰিক্টলি লিখি দিছে যে আপুনি ইয়াত কোনো কটাকটি কৰিব নোৱাৰিব আৰু আপুনি কোনো ৰাবাৰে মোহাৰিব নোৱাৰিব। এনেদৰে সম্পূৰ্ণভাৱে আপুনি OMR চিটখন পোৱাৰ লগে লগে এই ইনষ্ট্ৰাকশ্যন কেইটা ভালদৰে আপুনি পঢ়ি ল'ব, যাতে আপুনি ভালদৰে ইয়াত যি ধৰণে দিয়া আছে যে আপুনি ব্লেক বল পেনে লিখিব লাগে নে কি পেনে লিখিব লাগে, ইয়াত সকলোবিলাক দিয়া থাকে এই ইনষ্ট্ৰাকশ্যনত। ইয়াৰ পৰাই আপুনি চাই মেলি গোটেইখিনি পঢ়ি মেলি বুজি তাৰ পৰা আপুনি OMR চিট ফিল আপ কৰিব। আৰু চাওক, ইয়াত আপোনাৰ এইটো দিয়াই ইনষ্ট্ৰাকশ্যনতে দিয়া আছে যে আপুনি কাৰেক্ট মেথড কোনটো আৰু ৰং মেথড কোনটো। চাওক, কাৰেক্ট মেথডটো হৈছে আপুনি এই যিটো চাৰ্কুল আছে এই চাৰ্কুলৰ ভিতৰতে আপুনি ব্লেক পেনে আকৌ চাৰ্কুল কৰি ধুনীয়াকৈ লিখি দিব লাগিব যিটো আপোনাৰ কাৰেক্ট আনচাৰ হয়, যিটো আপুনি ভাবে যে এইটোৱে কাৰেক্ট আনচাৰ। আৰু চাওক, কাৰেক্ট মেথডটো হৈছে এইটো, আপুনি এনেদৰে ইয়াত চাৰ্কুল কৰিব লাগে। আৰু যিটো ৰং মেথড, এইবিলাক হৈছে ৰং মেথড। আপুনি যদি ৰাইট চিন দিয়ে, আপুনি যদি এনেদৰে চাৰ্কুলটো সৰু কৰে, চাওক এনেদৰে আপুনি যদি চাৰ্কুলটো সৰুকৈ দিয়ে, এইটো হৈছে ৰং মেথড। কিন্তু একেবাৰে কাৰেক্ট মেথডটো হৈছে এইটো, চাই লওক। একেবাৰে কাৰেক্ট মেথডটো হৈছে এইটো সম্পূৰ্ণকৈ হোৱা নাই, কিন্তু মানে একদম এই যিটো কিনাৰে কিনাৰে যিটো চাৰ্কুল আছে এই চাৰ্কুলটো একদম মাজত দিব লাগিব আৰু এই চাৰ্কুলৰ পৰা অকণো ওলাই থাকিব নালাগিব। এইটো এনেদৰে দিব লাগিব চাৰ্কুলটো। আৰু চাওক, আপুনি ৰোল নংটো কেনেকৈ ভৰাব। আপুনি চাওক, আপোনাৰ যদি ৰোল নং ধৰি লোৱা হওক, আপোনাৰ যদি ৰোল নং 1 2 3 4 5 6 7, এই প্ৰথমে আপুনি ইয়াতে আখৰে লিখি ল'ব লাগিব আপোনাৰ ৰোল নংটো। ইয়াত আমি ইয়াত ধৰি লৈছোঁ যে আপোনাৰ ৰোল নং 1 2 3 4 5 6 7 আৰু এই তলত চাওক, এই তলত আপোনাৰ 0ৰ পৰা 9 লৈকে প্ৰতিটো ঘৰতে 0ৰ পৰা 9 লৈকে দিয়া আছে। আৰু আপুনি এইখিনি এতিয়া আপুনি কেনেকৈ ফিল আপ কৰিব। আপোনাৰ যিহেতু ৰোল নং 1 2 3 4 5 6 7, বলক আমি এইখিনি ফিল আপ কৰি চাওঁ। চাওক, আপোনাৰ যদি ৰোল নং প্ৰথমৰ সংখ্যাটো হৈছে 1, আপুনি এনেদৰে চাৰ্কুল দিব। আৰু পিছৰ সংখ্যাটো যদি 2, আপুনি 2ত চাৰ্কুল দিব। আৰু পাছৰ সংখ্যাটো যদি 3, আপুনি 3ত চাৰ্কুল দিব এনেদৰে। তাৰ পাছৰ সংখ্যাটো যদি আপোনাৰ 4, আপুনি 4ত চাৰ্কুল দিব লাগিব। তাৰ পাছৰটো যদি আপোনাৰ 5, আপুনি এনেদৰে 5ত চাৰ্কুল দিব লাগিব। তাৰ পাছৰটো যদি আপোনাৰ 6 হয়, আপোনাৰ 6ত দিব লাগিব। আৰু তাৰ পাছত যদি 7, আপুনি এই 7ত চাৰ্কুল দিব লাগিব। আৰু এইটো মই ধৰি লৈছোঁ যে আপোনাৰ 1ৰ পৰা 7লৈকে এইটো মই ধৰি লৈছোঁ, আপোনাৰ ৰোল নং যিকোনো হ'ব পাৰে। আৰু চাওক, OMR চিট চিৰিয়েল নং, আপুনি ইয়াত আপুনি এই যিডোখৰ জেগা, এই জেগাডোখৰত আপুনি এই ঠাইডোখৰত আপুনি OMR চিটৰ চিৰিয়েল নংটো লিখিব লাগিব। আৰু চাওক, চিৰিজ, আপোনাৰ OMR চিটখন কি চিৰিজত পৰিছে। চাওক, আপোনাৰ OMR চিটৰ চিৰিজটো
আপুনি ইয়াত লিখিব লাগিব আপোনাৰ ইয়াত এইখন যিহেতু ডেমো পেপাৰ, ইয়াত PQRS দেখাইছে। আপোনাৰ ইয়াত যিকোনো হ'ব পাৰে, ABCD হ'ব পাৰে। যিহেতু চিৰিজ প্ৰত্যেকটো পৰীক্ষাতে বেলেগ বেলেগ দিয়া হয়, বেলেগ বেলেগ দিওঁতে আপোনাৰ যদি ইয়াত যিহেতু PQRS আছে, যদি আছে আপোনাৰ চিৰিজ যদি কিউ হয়, আপুনি এতিয়া এইটো কিউত এনেদৰে চাৰ্কুল মাৰিব লাগিব। এনেদৰে আপুনি চাৰ্কুল মাৰিব লাগিব। আৰু উত্তৰবিলাক আপুনি কেনেদৰে লিখিব চাওক, আপোনাৰ ইয়াত আপোনাৰ 1ৰ পৰা 100টা কুৱেশ্যন আছে। 100টা কুৱেশ্যনৰ কাৰণে আনচাৰ দিব পৰা ঠাই আছে। চাওক আপুনি এই 1 নম্বৰ কুৱেশ্যন আনচাৰটো যদি আপোনাৰ বি হয়, আপুনি এই বিতে চাৰ্কুল মাৰিব। আৰু আপুনি এবাৰ চাই মেলি এবাৰেই চাৰ্কুল মাৰিব। আপুনি চাওক, আপুনি যদি প্ৰথমে আপুনি ভাবিলে আনচাৰটো বি হ'ব, আকৌ যদি আপুনি পাছত ভাবে যে আনচাৰটো চি হ'ব, এনেদৰে আপুনি কাটকুট নকৰিব। কাটকুট কৰিলে আপোনাৰ গোটেই আনচাৰটোৱে ভুল হৈ যাব। আৰু ভুল হৈ গ'লে তেতিয়া আপুনি এই 1 নম্বৰ যিটো কুৱেশ্যন, সেই কুৱেশ্যনটোৰ এগেইনষ্টত আপুনি একোৱেই মাৰ্ক নাপাব। সেইবাবে আপুনি যিটো শুদ্ধ বুলি ভাবে আপুনি ভালদৰে চাই চিতি আপুনি শুদ্ধটোত টিক মাৰিব। চাওক, তেনেদৰে 3 নম্বৰটো যদি চি হয়, আপুনি চিত ক্লিক কৰিব। আৰু 5 নম্বৰটো যদি বি হয়, আপুনি বিত ক্লিক কৰিব। আৰু এইটো পূৰা প্ৰপাৰলি হ'ব লাগিব। চাওক, এইটো পূৰা প্ৰপাৰলি হ'ব লাগিব। ইয়াত কোনো ঠাই ওলাই থাকিব নালাগিব। মোৰ এইটো অলপ হেৰি হৈছে বাৰু, এইটো সম্পূৰ্ণ প্ৰপাৰলি হ'ব লাগিব। চাওক, এইটো আপোনাৰ কাৰেক্ট মেথডটো, এইটো আপোনাক দেখাই দিছে। কাৰেক্ট মেথড কোনটো আৰু ৰং মেথড কোনটো আপোনাক দেখাই দিছে। এইটো চাওক, আপুনি 12 নম্বৰটো যদি বি হয়, আপুনি বিত চাৰ্কুল মাৰিব। 14 নম্বৰটো যদি বি হয়, আপুনি বিত চাৰ্কুল মাৰিব। আৰু আপুনি তেনেদৰে আপুনি গোটেইখিনি কৰিব। আৰু আপুনি আকৌ ইয়াত তলত এনেদৰে দিয়া থাকে যে আপুনি ৰোল নং, আপোনাৰ ৰোল নং যদি 1 2 3 4 5 6 তেনেদৰে আপুনি ইয়াত লিখিব। আৰু আপুনি চেণ্টাৰ কোডো ইয়াত লিখিব। আৰু নেম অফ চেণ্টাৰ আপুনি ইয়াত চেণ্টাৰো লিখিব। আৰু আপোনাৰ চিৰিজ যদি PQRS হয়, যেনেদৰে যি পৰে আপুনি তেনেদৰে লিখিব লাগিব। চাওক, আৰু OMR চিটত আপুনি ৰোল নংটো লিখোঁতে যিহেতু অতি সাৱধান হ'ব লাগে, কিয়নো OMR আপোনাক এখনেই দিয়া হয় আৰু পাছত OMR হয়তো দিয়া নহয়। সেইবাবে আপুনি আপোনাৰ ৰোল নং, আপোনাৰ চিৰিজ, এই গোটেইখিনি আপুনি অতি সাৱধানে লিখক। সাৱধানে লিখিলে আপুনি ধুনীয়াকৈ এক্সামটো দিব পাৰিব। চাওক, আপুনি OMR চিৰিজ কেইটাও সুন্দৰভাৱে লিখিব। ৰোল নঙো সুন্দৰভাৱে লিখিব। তেনেদৰে লিখিলে আপোনাৰ কোনো দুধৰ-মুধৰ অৱস্থা সৃষ্টি নহয়। আৰু আপুনি ধুনীয়াকৈ আপোনাৰ পৰীক্ষাটো 100% দিব পাৰিব। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইটোৱে আছিল। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হ'ব। কিছু সংখ্যকেতো প্ৰথম OMR চিটত পৰীক্ষা দিব, সেইদৰে এই সাধাৰণ কিছুমান কথা জানি লোৱাটো ভাল। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিলৈ বিদায় মাগিছোঁ। সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ এনেদৰে আমি আগবঢ়াই যাম। সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আছাম চেনেলটি ছাবস্ক্ৰাইব কৰি লওক। আৰু সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ বেল আইকনটি টিপি দিয়ক, সকলোবিলাক খবৰ প্ৰথমে পাবলৈ। ধন্যবাদ।